আমাৰ বড়ো মানুহে ক্ষতি হ'ব, আমাৰ ৰাভা মানুহ ক্ষতি হ'ব, আমাৰ মিচিং মানুহ ক্ষতি হ'ব, আমাৰ কাৰ্বি মানুহৰ ক্ষতি হ'ব, ঘৰ বাৰী যাব আৰু সেই মানুহক ক্ষতি কৰি পেলাই সেই মানুহক ঘৰ বাৰীৰ পৰা উচ্ছেদ কৰি সেই কাৰণ দিল্লীলৈ আমি কিন্তু কেতিয়াও যাবলৈ দিব নোৱাৰোঁ। আমি আজি কোকৰাঝাৰৰ পৰ্বতজোৰা অঞ্চললৈ আহিছোঁ। ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ ফালৰ পৰা মই আহ্বায়ক সুব্ৰত তালুকদাৰ। আপোনালোকে জানে যে অসমত যেতিয়া বিজেপি চৰকাৰ আহিলে আৰু ইয়াত মানে আমি দেখিছোঁ আৰু BTC অঞ্চলত যেতিয়া প্ৰমোদ বড়ো চৰকাৰ আহিলে তেতিয়া আমি দেখিছোঁ যে অসমতে হওক বা মানে আপোনাৰ BTC অঞ্চলতে হওক জনজাতীয় মানুহৰ ওপৰত আক্ৰমণটো খুব সঘনাই নামিব আৰম্ভ কৰিছে। আজি গোটেই অসমত যদি আপোনালোকে চায় যেনে কাৰ্বি আংলঙত আমাৰ জনজাতীয় কাৰ্বি ভাইসকলৰ পৰা মাটি কাঢ়িবলৈ বিচাৰিছে, ৰাভা হাছং অঞ্চলত ৰাভা হাছঙৰ মানুহৰ পৰা মাটি কাঢ়িবলৈ ল'ব বিচৰা হৈছে, মিকিৰ বামুণী অঞ্চলত মিকিৰ মানুহৰ পৰা মাটি কাঢ়িবলৈ বিচৰা হৈছে, কাজিৰঙাত আদিবাসী ভাইসকলৰ পৰা মাটি কাঢ়িবলৈ বিচৰা হৈছে আৰু সেই একেই ঘটনা আপোনাৰ কোকৰাঝাৰত দেখিবলৈ পোৱা গৈছে। আজি চাওক, আজি এই মানুহখিনি আপুনি যদি এই গোটেই অঞ্চলটো চায় যে এই পৰ্বতজোৰা অঞ্চলৰ বাঁছবাৰী অঞ্চল, পৰ্বতজোৰা অঞ্চলৰ বাঁছবাৰী অঞ্চল এটা ধুনীয়া এটা অঞ্চল, এটা বিস্তীৰ্ণ অঞ্চল য'ত প্ৰত্যেকজন মানুহৰে 20-25 বিঘা মাটি আছে। সেই গোটেই অঞ্চলত তেওঁলোকে খেতি বাতি কৰি খুব ধুনীয়াকৈ জীৱন নিৰ্বাহ কৰি আছে। কিন্তু এতিয়া আপোনাৰ ইয়াত মানে চৰকাৰে এটা প্ৰস্তাৱ দিছে যে তেওঁলোকক মানে 1 বিঘাকৈ মাটি পট্টা দিয়া হ'ব আৰু মানে আল্টিমেটলি পৰোক্ষভাৱে তেওঁলোকে এইটো ক'ব বিচাৰিছে যে বাকী মাটিখিনি আমি যে আদানীক দিব বিচাৰিছোঁ সেই আদানীক আমাৰ মানুহে গোটাই দিব লাগে। আমাৰ এটা স্পষ্ট প্ৰশ্ন যে অসমত হিমন্ত বিশ্ব শৰ্মা আৰু BTC অঞ্চলত মানে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ কি জনজাতীয় মূলৰ মানুহখিনিক, আমাৰ বড়ো মানুহখিনিক, আমাৰ কাৰ্বি মানুহখিনিক কি তেওঁলোকে ভিখাৰী বুলি ভাবে নেকি? যে আমাৰ মাটি বাৰী নাই আৰু আমাক তেওঁলোকে মানে দয়াত কিছু মাটি দিব, আমি তাত বসবাস কৰি থাকিম, এইটো কেতিয়াও সম্ভৱ নহয়। আৰু চাওক যে এতিয়া অসমত একমাত্ৰ মানে চৰকাৰ যিটো টিকি থকাৰ যিটো ৰাস্তা, তেওঁলোকে যি বহিৰাগত কোম্পানীক মাটি দি পেলাই যিটো টিকি থকাৰ তেওঁলোকে যিটো প্ৰচেষ্টা কৰিছে আৰু তাৰ ফলত ভুক্তভোগী কিন্তু সম্পূৰ্ণৰূপে হৈছে জনজাতীয় মানুহ। জাতি মাটি ভেটিৰ কথা কৈ তেওঁলোকে চৰকাৰ চলাইছে, কিন্তু তাৰ পিছত তেওঁলোকে মানে জনজাতীয় মানুহৰ পৰা মাটি, সেয়া বড়োৱে হওক, সেয়া কাৰ্বিয়ে হওক, সেয়া ৰাভাই হওক, সকলো মানুহৰ মাটি তেওঁলোকে কাঢ়ি নিবলৈ তেওঁলোকে চেষ্টা কৰিছে। ইয়াৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ হ'ব। আজি আমি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ ফালৰ পৰা আহি পৰ্বতজোৰা অঞ্চলৰ বাঁছবাৰী অঞ্চলৰ বিভিন্ন ৰাইজৰ লগত আমি লগ হ'লোঁ। ভৱিষ্যতে গুৱাহাটীত গোটেই অসমৰ মানে মাটিৰ যিবিলাক মানে মাটি হেৰুওৱা মানুহক বিশাল সমাৱেশ আমি গুৱাহাটীত অনুষ্ঠিত কৰিম আৰু এই অঞ্চলতো প্ৰবল প্ৰতিবাদ হ'ব। আমি এটা কথাই ক'ম যে তোমালোকে যদি মাটি ল'ব বিচৰা, তোমালোকে যদি আদানীক মাটি দিব বিচাৰা, তোমালোকে যদি আম্বানীক মাটি দিব বিচাৰা বা তোমালোকে নিজৰ স্বাৰ্থত যদি কমিশ্যনৰ স্বাৰ্থত মাটি ল'ব বিচৰা, সেই কিন্তু অন্যায় জনজাতীয় মানুহে আৰু সহ্য নকৰে। দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমখন আগুৱাই লৈ যাব হ'লে উদ্যোগীকৰণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ সংস্থাপনৰ কথা আহি পৰিব আৰু উন্নয়ন হ'ব বুলি কৈছে। তেনে ক্ষেত্ৰত আপোনালোকে উন্নয়ন নিবিচাৰে নেকি? নাই, চাওক, উন্নয়ন চবেই বিচাৰে, উন্নয়ন সকলোৱে বিচাৰে। আজি যদি এই পৰ্বতজোৰা অঞ্চলত আপুনি চায়, এই মানুহখিনিক যদি উচ্ছেদ কৰি পেলাই উন্নয়ন কৰিবলৈ লগীয়া হয়, যদি কাৰ্বি আংলঙত যদি 20,000 কাৰ্বি মানুহক উচ্ছেদ কৰি পেলাই যদি তেওঁলোকে উন্নয়ন কৰিব লগা হয়, তেনে এই উন্নয়ন কাৰ বাবে হ'ব? কেৱল আদানী আম্বানী বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ স্বাৰ্থত উন্নয়ন হ'লে নহ'ব নহয়। স্থানীয় মানুহে এই উন্নয়নৰ যি আমাৰ মানে ভাল ফলাফল, সেই উন্নয়নৰ ভাল ফলাফলটো পাব লাগিব। যদি উন্নয়নৰ নামত আমাৰ মানুহৰ মাটি নাথাকে, যদি উন্নয়নৰ নামত আমাৰ মানুহৰ জীৱন জীৱিকা নাথাকে, তেনেহ'লে সেই উন্নয়ন আমাক প্ৰয়োজন নাই। কিছু মানুহৰ স্বাৰ্থত, কিছু মানুহৰ কমিশ্যনৰ স্বাৰ্থত, কিছু ৰাজনীতিবিদৰ কমিশ্যনৰ স্বাৰ্থত, কিছু বেপাৰৰ স্বাৰ্থত আমিতো মাটি এৰি দিব নোৱাৰোঁ। আজি ইয়াত কি কৈছে যে ইয়াত এই মানুহখিনি দীৰ্ঘদিনৰ পৰা বাস কৰি আছে, মূলতঃ বড়ো মানুহ। আপোনালোকে দেখিছে তেওঁলোকৰ কাগজ পাতি নাই, কাগজ পাতিৰ কোনো দৰকাৰ নাই তেওঁলোকক, কাৰণ আজি তেওঁলোকে ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা আছে। তেওঁলোকে প্ৰশাসনীয় ব্যৱস্থা ইয়াত সৃষ্টি হোৱাৰ আগৰ পৰা ইয়াত বাস কৰি আছে, তেওঁলোকৰ কোনো কাগজ পাতি দৰকাৰ নাই। আজি তেওঁলোকক চৰকাৰে প্ৰলোভন দিছে যে তোমালোকক টকা দিয়া হ'ব, তোমালোক তাত উন্নয়ন হ'ব। কিন্তু এই যদি ঠাইত তেওঁলোকে যদি জীয়াই থাকিব নোৱাৰে, এই ঠাই যদি তেওঁলোকৰ মানে হাতৰ পৰা চিৰদিনলৈ গুচি যায়, তেনেহ'লে তেওঁলোকৰ যদি মাটি ভেটি জাতি চিৰদিনলৈ গুচি যায়, তেনেহ'লে সেই উন্নয়ন আমাক নালাগে। আৰু এটা কথা স্পষ্ট, মই এটা কথা কৈছোঁ আপোনাক, বৰ্তমান সময়ত অসম চৰকাৰে যিমান ধাৰত ডুব গৈ আছে, যিমান ধাৰ চৰকাৰৰ, এই ধাৰ তেওঁলোকে একমাত্ৰ মাটি বিক্ৰী কৰি, আৰু কাৰ মাটি বিক্ৰী কৰি? আমাৰ জনজাতীয় মানুহ
মানুহৰ মাটি বিক্ৰী কৰি কাৰ্বিসকলৰ ৰাভাসকলৰ বড়োসকলৰ মাটি বিক্ৰী কৰি কাৰ হাতত বিক্ৰী কৰি আদানী বা আম্বানীৰ দৰে ব্যৱসায়ৰ হাতত বিক্ৰী কৰি সেই ধাৰ পৰিশোধ কৰা এটা চৰকাৰে নতুন প্ৰচেষ্টা কৰিছে কিন্তু আমাৰ এটা কথা স্পষ্ট যে আমাৰ মানুহৰ মাটি কাঢ়ি কেতিয়াও কিন্তু উন্নয়ন হ'বলৈ দিয়া নহ'ব আৰু ইয়াত তেওঁলোকে তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব খুজিছে ক'ৰবাত আপোনাৰ সৌৰশক্তি প্ৰকল্প স্থাপন কৰিব খুজিছে আমাৰ যদি স্থানীয় মানুহে তাৰ পৰা কিমান কাৰেণ্ট পাব সেই কাৰেণ্ট ক'লৈ নিব আমি শুনিবলৈ পাইছোঁ যে আমাৰ মানুহক উচ্ছেদ কৰি পেলাই হাজাৰ হাজাৰ লাখ লাখ মানুহক উচ্ছেদ কৰি পেলাই লাখ লাখ মানুহক খেতি পথাৰৰ পৰা বিতাড়িত কৰি সেই কাৰেণ্ট নিব দিল্লী উত্তৰ প্ৰদেশ বিহাৰ আমাৰ বড়ো মানুহে ক্ষতি হ'ব আমাৰ ৰাভা মানুহ ক্ষতি হ'ব আমাৰ মিচিং মানুহ ক্ষতি হ'ব আমাৰ কাৰ্বি মানুহৰ ক্ষতি হ'ব ঘৰ বাৰী যাব আৰু সেই মানুহক ক্ষতি কৰি পেলাই সেই মানুহক ঘৰ বাৰীৰ পৰা উচ্ছেদ কৰি সেই কাৰেণ্ট দিল্লীলৈ আমি কিন্তু কেতিয়াও যাবলৈ দিব নোৱাৰোঁ আমাৰ জনজাতীয় ভাই ভনীসকল খুব ভালকৈ খাই বৈ যাই আছে তেওঁলোকৰ কাৰণে ইয়াত ভাল চিকিৎসালয় স্থাপন কৰক ভাল স্কুল ঘৰ স্থাপন কৰক সেই আৰু এই স্কুল ঘৰ হস্পিটালক তেওঁলোকে এটা বিনামূলীয়া তেওঁলোকে সুবিধা প্ৰদান কৰক আৰু বাকী খাই লৈ তেওঁলোকে খুব ধুনীয়াকৈ আছে চৰকাৰে নিজৰ কামখিনি কৰক আমাৰ মাটিত আমাক পৰা উচ্ছেদ কৰি আমাক উন্নয়নত তেওঁলোকে ঠিকা ল'ব নালাগে